हेलो दोस्तों वेलकम टू कृष्णा उजिर चैनल। आज आमी ट्रेनर पर यात्रा करि आसु गुवाहाटीলৈ। आহি পাওতে गुवाहाटी स्टेशन आহি पालो त ইয়াতে দেখি পালো এটা মেট্रो ট্ৰেইনখন ৰখি আছে। দরজাখন সেন্সর লগোৱা আছে গতিকে এটো অটোমেটিক যেতিয়া ট্ৰেইনখন যাবলৈ ধৰিব অটোমেটিক দরজাখন লক হৈ যাব। মেট্ৰো ট্ৰেইনখন যোৱাটো চাবলৈ ৰখি আছিলোঁ। বাই দ্য ৱে আমাৰ টাইমটো অলপ পলম হৈ আছে, সেয়েহে আমি ফুটব্ৰিজৰ পৰা নামি ষ্টেচনৰ বাহিৰলৈ ওলালোঁ। ওলাই আমি বাছ এখন ধৰিলোঁ মা কামাখ্যা মন্দিৰলৈ। অম্বুবাচী মেলা চাবলৈ গৈ আছোঁ। গোটেই ভিজুৱেল আপোনালোকক এইটো ভিডিঅ'ৰ মাধ্যমেৰে দেখুওৱা হ'ব, গতিকে আপোনালোকে চাই থাকিব। মা কামাখ্যা মন্দিৰ আহি পালোহি এই গেটৰ সন্মুখতে। ইয়াত দেখি পালোঁ যে প্ৰায় গাড়ীবোৰ যাবলৈ বাধা কৰিছে আৰক্ষীয়ে। তো আমি খোজকাঢ়িয়ে ওপৰলৈ উঠিলোঁ। ইয়াত আকৌ কিহৰ ভিৰ বুলি ওচৰলৈ আহি চালোঁ যে ইয়াত প্ৰায় ওয়েলকাম জনাইছে আৰু জুচ খাবলৈ দিছে, কাৰণ বহুত ওপৰলৈ উঠিব লগা হ'ব যে। এটা মন্দিৰ পালোঁ। নীলাচল পাহাৰৰ পৰা গুৱাহাটী টাউনখন এয়া এনেকুৱা দেখিব পোৱা যায়।
নিবাসী আপেশ্বরী বর্মন আপনাকে খুঁজে অঞ্জলি বর্মন মন্দিরের অনুসন্ধান কেন্দ্রের সামনে দাঁড়িয়ে আছে। घूरबे मंदिर में गोल गोल पहले बाहर ভাৰতৰ পবিত্ৰ ভূমিৰ বিভিন্ন প্ৰান্তত অৱস্থিত ৫১টা শক্তিপীঠৰ দৰ্শন আৰু পূজাৰ দ্বাৰা ভক্তৰ বিভিন্ন মনোকামনা পূৰ্ণ হয়। তেনে এক শক্তিপীঠ আছে যাক মহাশক্তিপীঠ বুলি কোৱা হয় আৰু সেয়া হৈছে নীলাচলৰ বুকুত অৱস্থিত দেৱী কামাখ্যাৰ মন্দিৰ। অসম ৰাজ্যৰ গুৱাহাটীত অৱস্থিত এই শক্তিপীঠ আন শক্তিপীঠতকৈ অলপ পৃথক, কাৰণ এই ঠাইখন তন্ত্ৰ সাধনাৰ বাবেও অতি বিখ্যাত। এই মন্দিৰত দেৱীৰ কোনো মূৰ্তি নাই। ইয়াত মা সতীৰ যোনি অংগটোহে পৰিছিল, গতিকে ইয়াত কেৱল দেৱীৰ যোনি অংগহে পূজা কৰা হয়, যিটো শিলৰ ৰূপত বিৰাজমান।
ধন্যবাদ গোটেই ভিডিঅ'খন চোৱাৰ বাবে পাৰিলে আৰু বেলেগকো শ্বেয়াৰ কৰক যাতে ইও চাব পাৰে एक बाहर देखा वो उसने तो सारी माला पहनी हुई थी खोपड़ी में 15-20 माला नहीं इतनी बड़ी खोपड़ी 15-20 माला